নমস্কাৰ, পাকঘৰ চেনেলৰ আন এটা ৰেচিপিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মধুৰিআমৰ জেলি। আশা কৰিছোঁ এই ৰেচিপিটো আপোনালোকে ভাল পাব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। আহকচোন আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। মই জেলি বনালোঁ প্ৰায় 7 কেজি মধুৰিআমেৰে। কাৰণে মই ঘৰৰ বাৰীৰ ডাঙৰ ডাঙৰ কেঁচা আৰু পকা মধুৰিআম লৈছিলোঁ। ইয়াতে আপোনালোকক চিত্ৰত মাত্ৰ কেইটিমান মধুৰিআমহে দেখুৱাবলৈ পাৰিছোঁ আৰু একেবাৰে পকাও লোৱা নাই, একেবাৰে কেঁচাও লোৱা নাই। দুই ধৰণৰ মধুৰিআম মই মিক্স কৰি লৈছোঁ, কিয়নো কেঁচা আৰু পকা একেলগে মিলাই ল'লে জেলিটোৰ কালাৰটো খুবেই ধুনীয়া হয় আৰু খায়ো ভাল লাগে। পোনপ্ৰথমে মই মধুৰিআমৰ ৰস উলিয়াই ল'লোঁ আৰু ইয়াৰ বাবে মই মধুৰিআমকেইটা ভালকৈ ধুই একেবাৰে মিহি মিহিকৈ কাটি ল'লোঁ আৰু গুটিবোৰ পেলাই দিব নালাগে, গুটি সহিতে আপুনি বইল কৰি ল'ব লাগিব। মই একেবাৰে পাতল পাতলকৈ কাটিছোঁ যাতে সোনকালে সিজি যায় আৰু প্ৰায় 3-4 বাৰৰ মূৰত হৈছে। মই 2টা কুকাৰ ইউজ কৰিছিলোঁ। কুকাৰত অলপ অলপকৈ দি অকণমান পানী দিব লাগিব। বোলে 4-5টামান চিটি মৰাৰ পিছত যেতিয়া মধুৰিআমখিনি সিজি যাব আপুনি নিজে গম পাব। হাতেৰে টিপিব পৰা হ'ব বা হেতাখনেৰে পিটিকি দিলে যেতিয়া মিহি হ'ব, সেনেকুৱা অৱস্থাত ৰাখি দিব লাগিব। তাৰপিছত এখন পাতল কপাহী কাপোৰত গোটেইখিনি মিক্সাৰ উলিয়াই লৈ ৰসটো উলিয়াই ল'ব লাগিব। মই ৰসখিনি তেনেকৈ উলিয়াই লৈছোঁ। ৰসখিনি ওলাওঁতে অকণমান সময় লাগে, অলপ নিজৰো কষ্ট হয়। হাতেৰে বা হেতাখনেৰে অলপ হেঁচি দিব লাগে। এনেকৈ ৰসখিনি উলিয়াই লোৱাৰ পিছত মই জেলিখিনি বনাবলৈ ৰেডি কৰিছোঁ। মোৰ ৰস ওলাইছিলে প্ৰায় 5 লিটাৰ, কুকাৰটোৰ আধাতকৈ বেছি। আনুমানিক আপোনালোকৰ 3.5 লিটাৰৰ পৰা 4 লিটাৰৰ ভিতৰত হ'ব। মই জুখি নাচালোঁ। তেনেকৈ মই মানে বনোৱাৰ সুবিধাৰ্থে এটা কুকাৰতে মই ৰসখিনি লোৱা নাই, গেছত তুলি দিয়া নাই। মই অলপকৈ মই 2টা ষ্টভতে মই বনাইছোঁ, 2টা বাচনত। আপোনালোকে ছবিত দেখিবলৈ পাইছে। এফালে এটা মই 5 লিটাৰৰ কুকাৰ বহাই দিছোঁ আৰু এটা মই চচপেনত মই বাকীখিনি মই লৈ লৈছোঁ। এনেকৈ যিহেতু জেলিটো উতলি থাকে, উতলি থাকিলে ফেন উঠে, গতিকে মোৰ নিজৰ সুবিধাৰ্থে মই 2টা পাত্ৰত মই জেলিখিনি বনাব লৈছিলোঁ। আনুমানিক 3.5 লিটাৰৰ পৰা 4 লিটাৰ ৰস ওলাইছিলে। এইখিনিতে এটা কথা আপোনালোকক জনাই থওঁ যে মধুৰিআমৰ ৰসখিনি জুইত তুলি দিয়াৰ কিছু সময় পিছতে মই তাত এড কৰিছিলোঁ কাজি নেমুৰ ৰস। যিহেতু জেলি বনাবলৈ চাইট্ৰিক এচিডৰ প্ৰয়োজন হয় আৰু যিহেতু মোৰ হাততে আছিলে কাজি নেমু, গতিকে মই 2টা কাজি নেমুৰ ৰস উলিয়াই পেলাই ৰসখিনি চেকি লৈছিলোঁ যাতে জেলিত গুটিবোৰ নাযায় আৰু সেই ৰসখিনি মই জেলিখিনি উতলি থাকোঁতে তাত এড কৰিছিলোঁ। আপোনালোকেও কাজি নেমু ব্যৱহাৰ কৰি চাব পাৰে। মই নেমু ৰসখিনি দিয়াৰ একে সময়তে চেনি দি দিছিলোঁ। মই প্ৰায় আধা কেজি চেনি ব্যৱহাৰ কৰিছোঁ আৰু এইখিনিতে এটা কথা যে চেনিৰ জোখ সদায় সঠিক হ'ব লাগে। চেনি কম বা বেছি হ'লে জেলিটো ভাল নহয়। চেনি বেছি হ'লেও বেয়া, কম হ'লেও বেয়া আৰু চেনিটো প্ৰায় সঠিক পৰিমাণত হ'ব লাগে। আৰু এটা কথা, কিছুমান মধুৰিআমৰ টেঙা ভাৱটো অলপ বেছি থাকে, অকণমান মিঠাটো অলপ বেছি থাকে, সেইটো চাই ল'ব লাগে। আৰু মই প্ৰায় আধা কেজি চেনি ব্যৱহাৰ কৰিছিলোঁ আৰু প্ৰথমতে গোটেইখিনি দিব নালাগে, অকণমান দি তাৰপিছত নিজে চাকি চালে গম পাব। এনেকৈ চেনিখিনি এড কৰি একেবাৰে শেষৰ ফালেও চেনি এড কৰিব নালাগে। এয়া ভিডিঅ'টিত আপোনালোকে দেখিবলৈ পাইছে মই নেমু ৰসখিনি দিয়াৰ পিছত মধুৰিআমৰ ৰসখিনিৰ এনেকুৱা কালাৰ হৈছে আৰু এয়া দেখিবলৈ পাইছে যে ৰসখিনি উতলি আছে আৰু তাত বগা বগা চামনিৰ দৰে সেইবোৰ ফেন হয়। উতলি অহাৰ লগে লগে ফেনবোৰ ওপৰলৈকে উঠি আহে আৰু মই হেতাৰে ফেনবোৰ আঁতৰাই ল'লোঁ। ফেনবোৰ মই বাৰে বাৰে আঁতৰাই লৈছোঁ আৰু মাজে মাজে জুই কমাই দিছোঁ, মাজে মাজে জুই বঢ়াই দিছোঁ, এনেকৈ লৰাই আছোঁ। ফেনবোৰ আঁতৰাই দিব লাগিব। এয়া
আপোনালোকে দেখিবলৈ পাইছে ৰসখিনি উতলি আছে আৰু ক্ৰমান্বয়ে ঘন হৈ আহিবলৈ ধৰিছে। প্ৰায় 1.5 ঘণ্টা সময় উতলাৰ পিছত যেতিয়া দেখিলোঁ ৰসখিনি ঘন হৈ আহিছে, মই এটা আইনাৰ গ্লাছত এগিলাচ পানী ল'লোঁ, ঠাণ্ডা পানী ল'লোঁ। লৈ হেতাখনেৰে অকণমান জেলিৰ ৰস উলিয়াই আনি মই গিলাচটোত পেলাই দিলোঁ। যেতিয়া দেখিলোঁ যে ৰসখিনি পেলাই দিয়া ৰসখিনি এডাল সূতাৰ দৰে হৈ তললৈ নামি গৈছে, তেতিয়াই মই গেছটো অফ কৰি দিলোঁ। জেলিখিনি হৈ যোৱাৰ পিছত মই 1 ঘণ্টা সময় ঠাণ্ডা হ'বলৈ দিলোঁ আৰু ঢাকোনখন নিদিলোঁ। ঢাকোন দিলে ঢাকোনৰ পৰা ভাপৰ পানী জেলিত পৰি জেলিখিনি নষ্ট হৈ যাব পাৰে। সেইকাৰণে ঢাকোন নিদিয়াকৈ মই জেলিখিনি 1 ঘণ্টা সময় ৰাখি দিলোঁ, যাতে বটলত ভৰাব পৰাকৈ ঠাণ্ডা হয়। আৰু প্ৰায় 1 ঘণ্টাৰ পিছত মই কাঁচৰ বটলত জেলিখিনি ভৰালোঁ। জেলিখিনি ভৰোৱাৰ সময়ত অকণমান কুহুমীয়া গৰম হৈ আছিলে আৰু মই ইয়াৰ কাৰণে কি কৰিছোঁ, চৰিয়াত পানী লৈ বটলকেইটা তাত দি তাৰ ওপৰত মই জেলিখিনি বাকি দিছোঁ, যাতে চৰিয়াৰ পানীৰে জেলিৰ সেই গৰম ভাৱটো নোহোৱা হয়। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে নিশ্চয়কৈ চেনেলটি আগুৱাই যোৱাত সহায় কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।